যদি আপুনি এডিআৰই এক্সাম দিছিল লগতে আপোনাৰ যদি ভাল মাৰ্ক আহি আছে তথাপিও আপোনাৰ সিলেকশ্যন নোহোৱাৰ বহু গুণেই সম্ভাৱনা আছে কিন্তু কিয় সো বলক তেতিয়াহ'লে আমি এই ভিডিঅ'টো সম্পূৰ্ণভাৱে আলোচনা কৰিম নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ সো আজি আমাৰ ইম্পৰ্টেণ্ট টপিকটোৱে হৈছে যে এজন ষ্টুডেণ্টে মোক মেছেজ কৰি জনাইছিল যে তেওঁৰ 138 মাৰ্ক আহি আছে তথাপিও তেওঁ কোৱালিফাইড নহয় কিয় এনেদৰে তেখেতে নিজৰ কি ভুলৰ বাবে তেখেতৰ এডিআৰই এক্সামত তেখেত কোৱালিফাই কৰিব নোৱাৰে তাৰ বাবে আমি সেই টপিকৰ ওপৰত আমি এই ভিডিঅ'টোত আমি সম্পূৰ্ণভাৱে আলোচনা কৰিম সো বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে এবাৰ আপোনালোকে যেটো আমাৰ ষ্টুডেণ্টৰ লগত যেটো ষ্টেট কৰা হৈছিল সেইখিনি আপোনালোকে এবাৰ চাই লওক আৰু য'ত তেখেতে লিখিছিল যে তেখেতৰ যেটো গ্ৰেড 3 এক্সাম এইচএছৰ এক্সাম তাত তেখেতৰ নম্বৰ আহিছিল 138 নম্বৰ কিন্তু তেখেতৰ যেটো প্ৰবলেম সেইটো আমাক যেতিয়া শেষত জনালে তেতিয়া আমি গম পালোঁ যে তেখেতৰ যেটো এক্সামৰ কাট অফ ক্লিয়াৰ হ'লেও তেখেতে কোৱালিফাইড নহয় কাৰণ তেখেতে এক নম্বৰ ভুল কাম কৰিছে যেটো হৈছে তেখেতে যেটো ওএমআৰ চিটত তেখেতে যেটো ৰোল নম্বৰ যেটো ফিল আপ কৰিছিল সেইটো ভুল ৰোল নম্বৰ তেখেতে ফিল আপ কৰিছিল যেটো তেখেতে এতিয়া গম পাইছে আৰু সেইভাবে তেখেতৰ যেটো কাট অফৰ যেটো 138 নম্বৰ যেটো হাইয়েষ্ট নম্বৰ ক'বলৈ গ'লে এটা হাইয়েষ্ট নম্বৰ হয় আৰু সেই নম্বৰ পালেও তেখেতে কোৱালিফাইড নহয় সেইভাবে আপোনালোকক আগৰ পৰাই কৈ আছিলোঁ যে যেতিয়া আপোনালোকে ওএমআৰ চিটখন ফিল আপ কৰিব ওএমআৰ চিটখন ফিল আপ কৰোঁতে আপোনালোকে ভালদৰে চাই চিন্তি ফিল আপ কৰাটো একেবাৰে গুৰুত্বপূৰ্ণ সো এনেকুৱা সাধাৰণ ভুলৰ বাবে বহু সংখ্যক আমাৰ ষ্টুডেণ্টৰ যেটো ভাল নম্বৰ অহাৰ পিছতো তেখেতসকলে কাট অফ ক্লিয়াৰ কৰিব নোৱাৰিব কাৰণ কিছুমানে ওএমআৰ চিটত যেটো আপোনালোকৰ ৰোল নম্বৰ ভুল কৰিছে নহলে তেখেতসকলে নিজৰ যেটো সেট নম্বৰটো ভুল কৰি আহিছে সো সেইবোৰ ভুলৰ বাবে কিছুমান ক্ষেত্ৰত আপোনালোকে ক'বলৈ গ'লে ইয়াত কাট অফৰ 1 নম্বৰ 2 নম্বৰ হলেও আপোনালোকক কম বেছি হোৱাৰ এটা সম্ভাৱনা দেখা যায় আৰু যিসকলে এনে ধৰণৰ আপোনালোকে ভুল কৰি আহিছে তেখেতসকলে এতিয়াৰ পৰা নিজৰ যেটো ওএমআৰ চিটত কেনেদৰে ফিল আপ কৰিব লাগে তাৰ এটা প্ৰেক্টিছ কৰাটো ভাল সো যাতে নেক্সট এক্সামত আপোনালোকৰ এইবোৰ ভুল নহয় সো আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক আৰু এটা সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ